Hi friends, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনে পায় বাৰু? যদিহে ভাল পায়, তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। অ' বাবা, এই মোবাইলটোতনো তেতিয়াৰ পৰা কি চাই আছ হয়নে? অ' তেতিয়াৰ পৰা দেখিছোঁ তই যে মোবাইলডালতে টিপিয়ে আছ বা বেলেগ কোনোবা মানুহ আহিছেনে নাই, তই যে কোনো কাণ সাৰে নাই কিয়? বেটা কি বুজি পাবা? ফেচবুক কৰি কিমান মজা লাগে, হোৱাটছএপ কৰি কি যে ভাল লাগে, চবৰ লগত কথা পাতো, টাইমটো বিন্দাছ পাছ হৈ যায়। তুমি কি বুজি পাবা? হে কথা পাত ক'তচোন? মইচোন শুনাই নাপাওঁ কথা পাতি থাকা, খালি চাইহে থাক মোবাইলটো। বাপেক পুতেক দুটাক ক'ত গ'লনো? আপোনালোক দুটাক যে দেখাই নোপোৱা হ'লো। বাহ দুইটা বাপেক পুতেকচোন একদম বিন্দাছ বহি কথা পাতি আছে। পিতৌ তই একদম মোবাইল টিপি আছ হ'বলা, কাম বন নাই নেকি তোৰ? নাই মই এইমাত্ৰ আহিছোঁহে, সিহে মোবাইল টিপি আছে যেতিয়াৰ পৰা। তাকে আহি মই ক'লোঁ, পিতৌ তইনো কিয় ইমান মোবাইল টিপি আছ? মায়েৰে দিনডাল কাম কৰি আছে, কিবা এটা সহায় কৰিব নোৱাৰ হ'বলা। তাৰ কাণ সাৰেই নাই, কোৱাচোন দুই এষাৰ কোৱা, গালি দিয়া তাক, তেতিয়াহে বুজিব। একে সম্পূৰ্ণ মাকলৈ গ'ল আৰু। নাই মা দেউতাই ফাটি দিছে। দেউতাকো বোলে ফেচবুক খুলি দিব লাগে, হোৱাটছএপ খুলি দিব লাগে, দেউতাও বোলে কথা পাতিব। কি ক'লে আপুনি? মাকলৈ গ'ল সি? গোটেই দিনডাল এই কঁকাল পৰা মানুহটোৰ নিচিনা, বুঢ়া মানুহৰ নিচিনা বহি থাকিব আৰু পুতেকক কেনেকৈ দুখটো দিছে চোৱা। একে গোটেইজন কৰ্মী ওলাল, একদম কাম কৰি একদম ভাগৰত বহি আছে। বাপেক পুতেক দুইটা অকামিলা হ'লা, আৰু কাম বন নাই তোমালোকৰ। কি ক'লা তুমি? মই কাম বন নকৰোঁ, মই কঁকালৰ পৰা বুঢ়াটোৰ নিচিনা বহি থাকোঁ। ক'তা ৰাতিপুৱাচোন সোনকালে উঠি তোমাক চাহকণ মই বনাই দিলোঁ, তেন্তে কাম কৰা নাই নেকি? মই তোমাক চাহ বনাই দিছোঁ। বহুত ডাঙৰ কাম কৰিলা চোৱা, ইমান ডাঙৰ কাম কৰিলা নহয়, 2 কিলোমিটাৰমান দৌৰি আহা। কাম বন নাই আৰু, দিনৰ দিনডাল দুটা বহি থাকিবা খালি। মই কি এখন ঘৰত কাম কৰিবলৈ আহিছোঁ? মই কি এখন ঘৰৰ বাই নেকি যে ৰাতিপুৱাৰ পৰা উঠাৰ পৰা তোমালোক এটাকে দেৰিকৈ উঠিবা, মই দুইটাকে চাহ বনাই দিম, ভাত বনাম, ঘৰ ঝাৰু দিম, সকলো কৰিম, আৰু তোমালোকে বিন্দাছ বহি কথা পাতি থাকিবা। আৰু এইটোতো কালপিতটোতো দিনৰ দিনডাল শুই মোবাইল টিপি থাকিব। জানো মোবাইলডালত কাৰ লগত ইমান কথা পাতি থাকে সিহে জানে আৰু দেই। এই ঘৰখনত মোৰ আৰু শান্তি নাইকিয়া হৈছে আৰু দেই। হ'ব ভাত হ'ল, খাবলৈ আহা এতিয়া। তুমিচোন কৈছিলা মাংস ভজা হ'লে 2 পিচমান দিবা বুলি, কি হ'ল? ডাইৰেক্ট যে ভাত খাবলৈকে মাতিলা। কি ক'লা মা? আঞ্জা বনাই দিলা? ক'তা মোকচোন ভাত ভাজি পেলাই দিম বুলি কৈছিলা, কিয় নিদিলা? ভাত নাখাওঁ মই, মোক ভাজা মাংস লাগিবই। কি ক'লি? ভাজা মাংস লাগে তোক? খাবলৈ আহিলে আহ, নহ'লে থাক, চব মাংস মোৰ পেটলৈ যাব এতিয়া। কোনদিনা ঘৰৰ পৰা ওলাই যাম গম পাবি কেতিয়া বাপেক পুতেক। ভজা মাংস বনাই তেতিয়া খাই থাকিবি দুইটাই। কিনো ঘৰলৈ যাম বুলি কোৱাহে, ধেমালিখন কিয় কৰা? হ'ব যোৱা, আমি ভজা মাংস নাখাওঁ নহয়, এনেহে খং কৰিছোঁ, তোমাক এনেহে দেখুৱাইছোঁ। যোৱা, ভাল মাংস খাব পালেই হ'ল আৰু, কিনো ভজা কিনো আঞ্জাত দিয়া, খাব পালেই হ'ল দিয়া। যোৱা, ভাত বাঢ়াগৈ যোৱা। আহিলে এতিয়া লাইনত। আপোনালোকৰ চাগে মোলৈ বেয়া লাগিছে ন, ভজা মাংস খাব নাপালোঁ? একো নাই দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মোৰ লগত সদায় আপোনালোক থাকিব, মই সদায় ভিডিঅ' দিম দেই।